ডিভোৰ্চৰ পিছত পুনৰ বিবাহপাশত আবদ্ধ হ'ল অভিনেত্ৰী স্যমন্তিকা শৰ্মা। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী স্যমন্তিকা শৰ্মা পুনৰ বিবাহপাশত আবদ্ধ হ'ল। কাৰ সৈতে দ্বিতীয়বাৰলৈ বিবাহপাশত আবদ্ধ হ'ল অভিনেত্ৰী স্যমন্তিকা শৰ্মা? বন্ধু বান্ধৱীসকল, আপোনালোকে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চাই ভাল পায় ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰি যাব। বন্ধু বান্ধৱীসকল, প্ৰথিতযশা চিনেমা পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে অভিনেত্ৰী স্যমন্তিকা শৰ্মাই। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলোক দুয়োলৈ যুগ্ম জীৱনৰ অলেখ মৰম আৰু শুভেচ্ছা যাচিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি তেখেতলোকক শুভেচ্ছা দিব বিচাৰে কমেণ্ট বক্সত এটা কমেণ্ট কৰি আপোনালোকে শুভেচ্ছা দিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে এৰিলোঁ।